Hello viewers, welcome to my channel. মোৰ নাম হীৰামণি আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ। মই এনেকুৱা কিছুমান কথা লৈ আপোনালোকৰ ওচৰত আহিছো বা আগলৈও আহি থাকিম যিবোৰ কথাৰে আপোনালোকৰো কিছুমান হেল্প হ'ব পাৰে। সেই কথাবোৰ আমি এই ব্লগটোৰ জৰিয়তে ডিসকাস কৰিম। সো আহক আমি ব্লগটো ষ্টাৰ্ট কৰো। যি মানুহে নিজৰ দিনটো কেনেকৈ পাৰ কৰিছে নাজানে, সেইবোৰ মানুহে নিজৰ জীৱনটো কেনেকৈ পাৰ কৰিছে সেইটোও নাজানে। কাৰণ আমাৰ এটা দিন লগ হৈ আমাৰ গোটেই জীৱনটো পাৰ হৈ যায়। আমাৰ জীৱনৰ দিনবোৰ আমি কেনেদৰে পাৰ কৰিছো সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি আমাৰ জীৱনটো কেনেদৰে পাৰ কৰিছো। আৰু এই এটা দিন 24 ঘণ্টা সকলো মানুহৰ ক্ষেত্ৰতে একে, মাত্ৰ পাৰ্থক্য এটাই যে কোনে কেনেকৈ 24 ঘণ্টা পাৰ কৰাইছে। অৰ্থাৎ যদি আমি 24 ঘণ্টাত এটা প্ল্যান বা হিসাব কৰি উলিয়াও যে কোনটো কাম কেতিয়া কৰিব লাগিব, তেতিয়া হলে আমাৰ জীৱনৰ বহুতো সমস্যা সমাধান হৈ আহিব। আমাৰ ব্ৰেইনত টেনশন ফ্ৰী হৈ আমি থাকিব পাৰিম। আমি যেতিয়া ব্ৰেইনত আমাৰ কামৰ হিসাববোৰ লৈ ফুৰো তেতিয়া হলে আমি বহুত টেনশনত থাকো, কোনটো পিছত কি কৰিব লগা আছে, এইটো কৰিব আছে, সেইটো কৰিব আছে। যদি আমি এখন তাৰ কাৰণে প্ল্যান বা তালিকা বনাই লওঁ তেতিয়া হলে আমি ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পাৰিম। আমি বহুতো কামত উন্নতি কৰিব পাৰিম আৰু নতুন অপৰচুনিটি কামৰ পাবলৈ আমি সক্ষম হম। সেই কাৰণে মই এই ভিডিওটোৰ জৰিয়তে মই এনে কিছুমান টিপস আজি আপোনাৰ লগত শ্বেয়াৰ কৰিব খুজিছো, যাৰ জৰিয়তে আপুনি আপোনাৰ দিনটো প্ল্যান কৰিব পাৰে। দিনটো প্ল্যান কৰাৰ মানেই হ'ল আমি এখন লিষ্ট বনাব লাগিব। লিষ্ট অথবা তালিকা এখন বনাই ল'ব লাগিব যে দিনটোত কি কাম কৰিবলগীয়া আছে। এই লিষ্টখন আপুনি আগদিনাখন ৰাতি শুৱাৰ আগত বনাই থব পাৰে। তেতিয়া হলে আমি ৰাতিপুৱাৰ পৰা কামত লাগি যাব পাৰো। ফাৰ্ষ্ট আমি লিষ্টখন কিয় বনাব লাগে? লিষ্টখন বনোৱাৰ এটাই মিনিং হ'ল যেতিয়া আমি কামৰ বোজা মূৰত লৈ থাকো বা আমি যেতিয়া ভাবি থাকিম যে আমি এইটোৰ পিছত কি কৰিবলগীয়া আছে আৰু কি আছিল, তেনেকুৱা এটা মাইন্ড আমাৰ হলে আমি মাইন্ডটো আনষ্টেবল হৈ থাকো, যিটো কাম কৰো সেই কামটোতো মনোযোগ দিব নোৱাৰো। সেই কাৰণে আমি বহুত ষ্ট্ৰেছ লৈ থাকিব লগা হয়। আজি বহুত কাম আছে সেনেকুৱা ধৰণৰ আমি কথা কিছুমান শুনিব পাওঁ মানুহৰ মুখত। আৰু এই ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবৰ কাৰণে আমি এখন লিষ্ট বনাই যেতিয়া কাগজত লিখি ল'ম আৰু সেই লিষ্টখন সদায় চকুৰ আগত থলে আমাৰ ষ্ট্ৰেছ নোহোৱা হ'ব আৰু আমি সেই লিষ্ট মতে কামত আগবাঢ়িব পাৰিম। এখন তালিকা বনোৱাৰ উপকাৰিতা হ'ল যেতিয়া আপুনি এখন তালিকা বনায় তেতিয়া আমি প্ৰডাক্টিভ কামবিলাকত মনোযোগ দিব পাৰোঁ। অৰ্থাৎ যিবোৰ দৰকাৰী কাম সেইখিনিত আমি বেছি মনোযোগ দিম আৰু যিখিনি অদৰকাৰী কাম সেইখিনিক আমি দূৰতে ৰাখিম বা আমি সেইখিনিৰ ওপৰত মন নিদিওঁ। লিষ্ট এখন বনোৱাৰ আগত আপুনি A, B and C বুলি এটা কেটেগৰী বনাই লওক। এই কেটেগৰীত আপুনি ৰাখিব একেবাৰে দৰকাৰী কামবোৰ, যিবোৰ কাম আজি দিনত কমপ্লিট নহলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। সেই কামখিনি আপুনি এই কেটেগৰীত ৰাখিব। বি কেটেগৰীত কোনবোৰ ৰাখিব? যিবোৰ অলপ কম দৰকাৰী কাম। আৰু চি কেটেগৰীত আপুনি ৰাখিব পাৰে নিজৰ হবি কামবোৰ বা কিছুমান এন্টাৰটেইনমেন্টৰ কাম, খেল ধেমালি বা সেনেকুৱা ধৰণৰ কাম আপুনি ৰাখিব পাৰে। এই কেটেগৰীৰ কামবোৰ সবৰে ক্ষেত্ৰত বেলেগ হ'ব পাৰে। অফিচৰ কাম, অফিচত গৈ কেনেকৈ আপুনি দিনটো প্ল্যান কৰিব, অফিচত আৰ্জেন্সি যিবোৰ আছে সেইবোৰ কাম আপুনি আগতেই কৰি লওক। সেকেন্ড হাফলে নথব, ফাৰ্ষ্ট হাফত আপুনি কৰি লওক। বা মহিলাসকলৰ কাৰণে ঘৰৰ একেবাৰে দৰকাৰী কামবোৰ ৰাতিপুৱাই কৰি লওক। আৰু ষ্টুডেণ্টবিলাকৰ কাৰণে ষ্টুডেণ্টবিলাকে নিজৰ পঢ়া যিখিনি আছে পঢ়া সময়খিনি কেতিয়াও নষ্ট কৰিব নালাগে। ৰাতিপুৱাৰ সময়খিনি সদায় বেষ্ট টাইম আৰু এই বেষ্ট টাইমখিনিত আমি এই কেটেগৰীৰ কামবোৰ কৰিব লাগে। নেক্সট আহিল বি কেটেগৰী। বি কেটেগৰীত আমি এনেকুৱাবোৰ লিষ্ট বনাই উলিয়াম যিটো কাম আমি আজি নকৰিলেও হয় বা কাইলেও কৰিলেও হয়। সেনেকুৱা ধৰণৰ কাম কিছুমান আপুনি কৰিব পাৰে, য'ত নেকি কিছুমান ঘৰুৱা কাম হ'ব পাৰে, অফিচৰ কাম হ'ব পাৰে বা আজি কৰি থলে আপোনাৰ নেক্সট ডে সুবিধা হ'ব। সেই কামখিনি আপুনি কৰিব পাৰে। নেক্সট চি কেটেগৰী।
চি কেটেগৰীত আপুনি এনেকুৱা ধৰণৰ কামবোৰ ৰাখি থাকক যিবোৰ এণ্টাৰটেইনমেণ্ট হ'ব পাৰে, টিভি চোৱা হ'ব পাৰে, আপোনাৰ হোৱাটছআপ, ফেচবুক বা ছ'চিয়েল মিডিয়া চাৰ্চিং টাইম হ'ব পাৰে, বা ফেমিলি আউটিং হ'ব পাৰে, গেট টুগেডাৰ হ'ব পাৰে, সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। তো আপুনি চি কেটেগৰীত সেইবোৰ কাম ৰাখি থওক, তেতিয়াহ'লে আপোনাৰ কামৰ মিক্স মেচ নহ'ব আৰু আপোনাৰ গোটেই দিনটোত আপোনাৰ সকলোখিনি কাম কৰি আপুনি সমাপ্ত কৰিব পাৰে। এতিয়ালৈকে মই যিমান কথা ক'লোঁ এইখিনি হ'ল টেকনিকেল কথা, আৰু যদি প্ৰেক্টিকেলি আমি কৰিব যাওঁ তেতিয়াহ'লে আপুনি তালিকাখন চাগে এদিন বনাব, দুদিন বনাব, থাৰ্ড ডে চাগে আপোনাৰ ভাগৰ লাগিব। চ' এইটো বেচিকেলি চব মানুহৰ ক্ষেত্ৰতে হয়, মোৰ ক্ষেত্ৰতো হৈছিল, কিন্তু আজিকালি নহয়। ফাৰ্ষ্ট অলপ এইটো বনাবৰ কাৰণে আপোনাক অলপ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব যে আমি কামখিনি শেষ কৰিবই লাগিব, তাৰ কাৰণে আমি লিষ্ট বনাবই লাগিব। মেণ্টেলি প্ৰিপেয়াৰ হোৱাৰ পিছত আপুনি এদিন, দুদিন, তিনিদিন, চাৰিদিন কৰাৰ পিছত, জবৰদস্তি কৰাৰ পিছত এইটো ইউজটো হৈ যাব, আৰু তেতিয়া আপোনাৰ এইটো ভাগৰ নালাগে, আৰু তেতিয়া আপুনি সদায় এই কামটো কৰি যাব পাৰিব, আৰু আপোনাৰ দেখিব সকলোবোৰ কাম সময়ত সমাপ্ত হৈছে। ছেকেণ্ড থিং, যদি আপুনি তালিকাখন বনাই বহি আছে, হ'ব দে কৰিম, অলপ পিছত কৰিম, কাইলৈ কৰিম, এনেকুৱা ধৰণৰ যেতিয়া মনত আহিব তেতিয়াহ'লে আৰু এই লিষ্ট বনাই আৰু লাভ নাই। সেইকাৰণে আপুনি নিজে ষ্ট্ৰং হ'ব লাগিব। ষ্ট্ৰং হোৱাৰ পিছত আপুনি লিষ্ট বনোৱাৰ পিছত, বা লিষ্ট বনোৱাৰ দিনাই আমি একেবাৰে ছাকচেছ হৈ একেবাৰে ওপৰত গুচি নাযাওঁ। ছাকচেছ পাবৰ কাৰণে টাইম লাগে, আৰু সেই টাইমখিনি আমি আমাৰ দিনটো কেনেকৈ আমি স্পেণ্ড কৰিছোঁ সেইটোৰ ওপৰত সঁচাকৈয়ে নিৰ্ভৰ কৰে। আমি যদি এটা দিন সঁচাকৈ আমি ছাকচেছফুলি প্লেন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনত ছাকচেছ হোৱাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে। আৰু অৱশেষত আজিৰ যদি এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে আপুনি সুখী হৈছে, বা আপোনালোকে ভাবিছে আপোনাৰ কিবা দৰকাৰী কথা মই কৈছোঁ বা ভাল লাগিছে, তেনেহ'লে আপুনি মোৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ কিছুমান কমেণ্ট থাকিলে আপুনি কমেণ্ট ছেকশ্যনত দিব পাৰে, আৰু আপুনি কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্টছত লিখিলে মই ভাল পাম। আৰু অৱশেষত মই আপোনালোকৰ লগত বিদায় ল'বলৈ ওলাইছোঁ, আৰু মই এনেকুৱা ভিডিঅ' বনাই থাকিম, তাৰ বাবে মোক উৎসাহ যোগাব কমেণ্টৰ জৰিয়তে, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।